আজি নতুনকৈ আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক দায়িত্ব আজি অৰ্পণ কৰিম আৰু এইটো আমাৰ কাৰণে এটা পৰম্পৰা এটা ভাৰতীয় জনতা পাৰ্টিৰ 5টা বছৰে যি সেৱা আগবঢ়ালোঁ তাৰ কাৰণে মই মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে আমাৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া সেই সময়ৰ পূৰ্বৰ সাংগঠনিক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামলাল ডাঙৰীয়া বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় বি এল সন্তোষ ডাঙৰীয়া সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি 42 লাখ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগৰ বাবে আজি আমি ইমান দূৰ আগুৱাব পাৰিছোঁ। আশা ৰাখিছোঁ আমাৰ 42 লাখ কাৰ্যকৰ্তা আগন্তুক দিনত ভৱেশ কলিতা ডাঙৰীয়াকো একেধৰণৰ সহায় সহযোগ কৰিব আৰু আমিও ভৱেশ কলিতা ডাঙৰীয়াৰ লগত একেলগে থাকিম। আৱেগিক মুহূৰ্ত আপোনাৰ বাবে? মোৰ আৱেগিক কাৰণ কিয় 5টাকৈ ডিপাৰ্টমেণ্ট আছে, মই কিমান হেৰি পাই আছিলোঁ। কাৰণ কিয় এতিয়া চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পিছত পূৰ্বৰ দৰে কাৰ্যকৰ্তাসকল আহিলে যেতিয়া সময় দিব নোৱাৰে তেতিয়া নিজৰ মনটো বেয়াও লাগিছিলে। গতিকে আজিৰ পৰা মই মুক্ত হ'লোঁ আৰু ভালদৰে চৰকাৰত কাম কাজত মনোনিৱেশ কৰিব পাৰিম আৰু অসমৰ ৰাইজকো সেৱা আগবঢ়াব পাৰিম। আজি নতুনকৈ আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক দায়িত্ব আজি অৰ্পণ কৰিম আৰু এইটো আমাৰ কাৰণে এটা পৰম্পৰা এটা ভাৰতীয় জনতা পাৰ্টিৰ 5টা বছৰে যি সেৱা আগবঢ়ালোঁ তাৰ কাৰণে মই মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে আমাৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া সেই সময়ৰ পূৰ্বৰ সাংগঠনিক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামলাল ডাঙৰীয়া বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় বি এল সন্তোষ ডাঙৰীয়া সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি 42 লাখ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগৰ বাবে আজি আমি ইমান দূৰ আগুৱাব পাৰিছোঁ। আশা ৰাখিছোঁ আমাৰ 42 লাখ কাৰ্যকৰ্তা আগন্তুক দিনত ভৱেশ কলিতা ডাঙৰীয়াকো একেধৰণৰ সহায় সহযোগ কৰিব আৰু আমিও ভৱেশ কলিতা ডাঙৰীয়াৰ লগত একেলগে থাকিম। আৱেগিক মুহূৰ্ত আপোনাৰ বাবে? মোৰ আৱেগিক কাৰণ কিয় 5টাকৈ ডিপাৰ্টমেণ্ট আছে, মই কিমান হেৰি পাই আছিলোঁ। কাৰণ কিয় এতিয়া চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পিছত পূৰ্বৰ দৰে কাৰ্যকৰ্তাসকল আহিলে যেতিয়া সময় দিব নোৱাৰে তেতিয়া নিজৰ মনটো বেয়াও লাগিছিলে। গতিকে আজিৰ পৰা মই মুক্ত হ'লোঁ আৰু ভালদৰে চৰকাৰত কাম কাজত মনোনিৱেশ কৰিব পাৰিম আৰু অসমৰ ৰাইজকো সেৱা আগবঢ়াব পাৰিম। আজি নতুনকৈ আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক দায়িত্ব আজি অৰ্পণ কৰিম আৰু এইটো আমাৰ কাৰণে এটা পৰম্পৰা এটা ভাৰতীয় জনতা পাৰ্টিৰ 5টা বছৰে যি সেৱা আগবঢ়ালোঁ তাৰ কাৰণে মই মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে আমাৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া সেই সময়ৰ পূৰ্বৰ সাংগঠনিক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামলাল ডাঙৰীয়া বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় বি এল সন্তোষ ডাঙৰীয়া সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি 42 লাখ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগৰ বাবে আজি আমি ইমান দূৰ আগুৱাব পাৰিছোঁ। আশা ৰাখিছোঁ আমাৰ 42 লাখ কাৰ্যকৰ্তা আগন্তুক দিনত ভৱেশ কলিতা ডাঙৰীয়াকো একেধৰণৰ সহায় সহযোগ কৰিব আৰু আমিও ভৱেশ কলিতা ডাঙৰীয়াৰ লগত একেলগে থাকিম। আৱেগিক মুহূৰ্ত আপোনাৰ বাবে? মোৰ আৱেগিক কাৰণ কিয় 5টাকৈ ডিপাৰ্টমেণ্ট আছে, মই কিমান হেৰি পাই আছিলোঁ। কাৰণ কিয় এতিয়া চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ পিছত পূৰ্বৰ দৰে কাৰ্যকৰ্তাসকল আহিলে যেতিয়া সময় দিব নোৱাৰে তেতিয়া নিজৰ মনটো বেয়াও লাগিছিলে। গতিকে আজিৰ পৰা মই মুক্ত হ'লোঁ আৰু ভালদৰে চৰকাৰত কাম কাজত মনোনিৱেশ কৰিব পাৰিম আৰু অসমৰ ৰাইজকো সেৱা আগবঢ়াব পাৰিম।